অসমৰ কৃষকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ সুখবৰ। যোগ্য কৃষকসকলে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰে 11,000 টকাকৈ আৰ্থিক সহায়। PM কিষাণ আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত কৃষকসকলে নিয়মীয়াকৈ কিস্তিত সহায় লাভ কৰি আহিছে। ইয়াৰ বাবে কৃষকৰ ভূমিৰ তথ্য, বেংক একাউণ্ট আৰু KYC সঠিক থকাটো প্ৰয়োজন। উদাহৰণ ধৰি লওক, নগাঁৱৰ এজন যোগ্য কৃষকে PM কিষাণত নাম পঞ্জীয়ন কৰিছে। যদি তেওঁৰ সকলো নথি-পত্ৰ সঠিক থাকে, তেন্তে তেওঁ চৰকাৰী সহায় ৰাখি নিজৰ বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব পাৰে। সেয়েহে কৃষকসকলে নিজৰ KYC, আধাৰ আৰু বেংকৰ তথ্য আপডেট কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে কোনো ধৰণৰ সহায় ৰাখি লাভত বাধা নাহে। আপোনালোকে চাই আছে ডিফু প্লাছ, আৰু এনেধৰণৰ বাতৰি পাবলৈ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। অসমৰ কৃষকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ সুখবৰ। যোগ্য কৃষকসকলে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰে